আহিছোঁ এতিয়া লাইফ ষ্টাইল চাই লওক আপোনালোকে লাইফ ষ্টাইল বহু ডাঙৰ বিল্ডিং হয় এইটো মানে এইটো শ্বপিং মল বুলিও কয় নাই আপোনালোকে কি বুলি কয় নাজানো এইটো শ্বপিং মলেই হ'ব এইটো আপোনাৰ চালে গম পাব গোটেইখিনি এইটো শ্বপিং মলতে পৰে এইটো আপোনালোকক দেখুৱাই আছোঁ ভালদৰে চাওক ভিডিঅ'টো আমি ভিতৰলৈ যাম ভিতৰলৈ গৈ আপোনালোকক দেখুৱাম ভালদৰে আৰু কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব কমেণ্টত জনাব কেনেকুৱা লাগে মোক পুচাই কৈছে নে নাই আইতা আপোনালোকে ক'ব কেনেকুৱা লাগিলে এতিয়া মই ভিতৰত যাম বাৰু ভিতৰত গৈ পেলাই আপোনালোকক দেখুৱাইছোঁ কি এইটো মেইন এণ্ট্ৰি গেট হয় চাই থাকক আপোনালোকে এইটো এণ্ট্ৰি ইয়াতে চেক কৰিব এতিয়া ইয়াতে ঘড়ী চশমা গোটেইখিনি পায় ইয়াতে ইমান ধুনীয়া লাগে দেখিবলৈ চাওকচোন আপোনালোকে ইয়াতে ছোৱালীৰ কাৰণে লিপষ্টিক মানি পাৰ্চ ঘড়ী কিবা কিবি বহুত দামী দামী ঘড়ী পায় ইয়াতে চাই লওক আপোনালোকে এইবিলাক ঘড়ী ইয়াতে বেগ লেডিজ বেগ কিবা কিবি পায় মানে বহুত ডাঙৰ শ্ব'ৰুম হয় এইটো ইয়াতে সৰু ল'ৰা ছোৱালীৰ চেণ্ডেল টেণ্ডেল পাই চাওকচোন কিমান ধুনীয়া লাগে দেখিবলৈ এইবিলাক জেগা ইয়াতে চব সৰু ল'ৰা ছোৱালীৰ কাৰণেই বস্তুবিলাক বলক আগলৈকে দেখুৱাম ভাল লাগিলে এটা লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো চাই আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে ইয়াতে কাপোৰ বহুত ব্ৰেণ্ডৰ বহুত দামী দামী কাপোৰ হয় ইয়াতে আপোনালোকক যদি দেখুৱাওঁ এটা টি শ্বাৰ্টৰ দাম আপোনাৰ 5,000 6,000 7,000 এনেকুৱা এটা টি শ্বাৰ্টৰ দাম আছে এটা নৰ্মেলি আপোনালোকক দেখুৱাই আছোঁ মই এইটো চাওক এইটো টি শ্বাৰ্ট 800 টকা এটা টি শ্বাৰ্ট মানে এটা স্পৰ্টিং ল'ব লাগিলে আপোনালোকে 800 টকা এইবিলাক জোতা আছে এইবিলাক জোতা 10,000 12,000 টকা এযোৰ জোতাৰ দাম চাওকচোন কিমান ভাল লাগে আপোনালোকে চাওকচোন কিমান ডাঙৰ বহুত ডাঙৰ এৰিয়া তাৰমানে এইটো 6টা নে 7টা ফ্ল'ৰ আছে এইটোত বহুত ডাঙৰ এৰিয়া হয় আপোনালোকক ওপৰত গৈ দেখুৱাই আছোঁ মই কিমান ডাঙৰ কিমান কি আপোনালোকে দেখিব পাৰিব এইটো বহুত ডাঙৰ হয় আগত জোতা আছে চাওকচোন এইবিলাক জোতা আপুনি 15,000 20,000 টকা এযোৰা জোতা ইয়াতে বেল্ট আছে এডাল বেল্টৰ দাম 1500 2,000 টকা বেল্ট এতিয়া আমি ওপৰত যাম চাই থাকক আপোনালোকক দেখুৱাই আছোঁ ওপৰত আকৌ কি আছে এইফালে ওপৰত গৈ আছোঁ আমি এটা ওপৰত গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম ভালদৰে ওপৰত কি আছে কি নাই ভাল হয় थोड़ा এইটো বহুত ডাঙৰ হয় ফ্ল'ৰটো চাওকচোন গোটেই সোফা আছে কিবা আছে এইবিলাক সোফা কমচে কম আপোনাৰ 10-12 লাখ টকা পৰি যায় মানে সেট কিনিব লাগিলে ফুল সেটটো আহে ইয়াতে এখন সোফা অকল এইখন সোফাৰ দামটো আপোনালোকক মই দেখুৱাই আছোঁ কমচে কম 70,000 টকা এইখন সোফাৰ দাম কিমান দামী বস্তু এইবিলাক চাওকচোন এইবিলাক সোফা আছে কিবা আছে এনেকুৱা দাম তাৰমানে ব্ৰেইন বেয়া কৰি দিব আকৌ ওপৰত যাম বাৰু ওপৰত গোটেইখিনি বস্তু নেদেখুৱাওঁ আপোনালোকক আজি এইখিনি দেখুৱালোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব মেছেজত জনাব ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকৰ কাৰণে বহুত মানে কষ্ট কৰি পেলাই মই ভিডিঅ'বিলাক বনাই আছোঁ গতিকে আপোনালোকে এটা লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে আজিৰ ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ এৰিছোঁ তেনেহ'লে আকৌ এটা পুৰণা নতুন ভিডিঅ' এটাত লগ পাম বুলি আশা কৰিলোঁ ধন্যবাদ জয় আই অসম